আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ এঠাইলৈ। বলক ভিডিঅ'টো চাই থাকক, মোৰ লগত একেলগে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই থাকক, ক'ত যাম কি কৰিম সকলো দেখাই আছে আপোনালোকক। এয়া মোৰ চাইকেল, এইখনেই মোৰ বাইক। বলক আমি এইখন যাওঁ। হাই গাইজ, মই ক'ত যাই আছোঁ জানেনে আপোনালোকে? মই যাই আছোঁ এতিয়া পোষ্ট অফিচলৈ। পোষ্ট অফিচলৈ মানে মোৰ বহুত দিন হ'ল, মানে মোৰ আধাৰ কাৰ্ড এখন বনাবলৈ দিছোঁ। আধাৰ কাৰ্ডখন পোষ্ট অফিচলৈ অহা বুলি মেছেজ আহিছে। এদিন গ'লোঁ, চাই নাপালোঁ। আজি আকৌ যাওঁ বুলি ভাবিছোঁ, বিচাৰি লওঁ। অলপ সুন্দৰ পৰিৱেশৰ মাজেৰে মই গৈ আছোঁ, আৰু লগত আছে মোৰ এইখন হিৰো হোণ্ডাই। বলক আমি যাই থাকোঁ। এইফালে দেখিছেনে এইবোৰ আধাৰ কাৰ্ড, এইবিলাক মই এতিয়া চাব লাগিব। এইবিলাকৰ মাজত মোৰ আধাৰ কাৰ্ডখন আছেনে নাই দেখিছেনে? মানুহবিলাক কেনেকৈ চাই আছে আধাৰ কাৰ্ডবোৰ বিচাৰি। আপোনালোকৰ ফালে এনেকৈ আধাৰ কাৰ্ডবোৰ চাইনে পোষ্ট অফিচত? জনাবচোন। আৰু আধাৰ কাৰ্ডত কিমান লৈছে জনাবচোন। মোৰ কিন্তু মাত্ৰ 200 টকা লৈছে। আপোনালোকৰ কিমান লৈছে জনাবচোন। ইমান নহয় আধাৰ কাৰ্ড বিচাৰিলোঁ, কিন্তু মোৰখন নাপালোঁ, বেলেগৰহে পালোঁ। হাই গাইজ, এই যে স্কুলখন দেখিছে, এইখন বিদ্যালয়তে মই হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হৈছোঁ। এই বিদ্যালয়খনে মোক যথেষ্ট দিছে। হাই গাইজ, এতিয়া মই ঘৰলৈ গৈ আছোঁ। চাওক, নেশ্যনেল হাইৱেৰ মাজে মাজে চাইকেল চলাই গৈ আছোঁ। আহিছিলোঁ নিজৰ আধাৰ কাৰ্ড বিচাৰি, কিন্তু নাপালোঁ নিজৰ আধাৰ কাৰ্ড। পালোঁ মাথো বেলেগৰে। বলক আমি যাই থাকোঁ। দেখিছে কি সেউজীয়া পৃথিৱীৰ মাজে মাজে আমি। হাই গাইজ, এতিয়া সময় হৈছে 5:30। এতিয়া ইফতাৰৰ সময় হৈছে। মই পোষ্ট অফিচৰ পৰা আহি অলপ জিৰণি ল'লোঁ। তাৰপিছত টোপনিৰ পৰা উঠি টাইম হ'ল, নমাজ পঢ়িলোঁ। নমাজ পঢ়াৰ পিছত এতিয়া টাইম হৈছে ইফতাৰৰ বাবে আমাৰ কি যোগাৰ কৰিছে আপোনালোকক দেখাওঁ, বলক। দেখিছেনে এইবিলাক ইফতাৰৰ যোগাৰ? এয়া বুট, এয়া কল, তৰমুজ, কুঁহিয়াৰ, তাৰপিছত আছে কেইটামান খেজুৰ, আঙুৰ, তাৰপিছত আছে এটা ঠাণ্ডাৰ বটল, মাজা, তাৰপিছত আছে পানী, লগত আছে পিঠা, আৰু আমাৰ চাহ আনি আছে। আমি এতিয়া এইবিলাকেৰে ইফতাৰ কৰিম। ইফতাৰৰ পিছত আপোনালোকক লগ পাই আছোঁ। হাই গাইজ, যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ পিছত কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যিহেতু মই আজি ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ, অলপ নাৰ্ভাছ ফিল হৈছে। যদি কিবা ভুল ভ্ৰান্তি হৈছে অলপ শুধৰাই দিব। এইখিনি কৈ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। হাই গাইজ, যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ পিছত কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যিহেতু মই আজি ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ, অলপ নাৰ্ভাছ ফিল হৈছে। যদি কিবা ভুল ভ্ৰান্তি হৈছে অলপ শুধৰাই দিব। এইখিনি কৈ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।